হাই ফ্ৰেণ্ডছ, মোবাইল ব্ৰাছ হোৱা বা মোবাইল দুৰ্ঘটনাৰ বিষয়ে আমিতো বহুত শুনিছোঁ যে চাৰ্জত দি থকা সময়ত মোবাইলত কথা পাতি আছিলোঁ, তেতিয়া মোবাইলটো ব্ৰাছ হৈছে বা হিলে গৈছে। এনেকুৱা কথাটো আমি বহুত শুনিছোঁ বা ফেচবুক বা এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত আমি বহুত পাইছোঁ যে মোবাইল ব্ৰাছ হয়, চাৰ্জত দি কথা পাতিব নালাগে। বহুতেও কয় যে মোবাইল এটা চাৰ্জত দি কেতিয়াও ইউজ কৰিব নালাগে, তেতিয়া মোবাইলটো ব্ৰাছ হ'ব পাৰে। এইটো সঁচা নেকি? আজি আমি এইটো টপিকৰ ভিডিঅ' বনাবলৈ ওলাইছোঁ। চাওক, মোবাইল এটা চাৰ্জত দি থকা সময়ত যদি মোবাইলটো টিপি থকা হয়, তেতিয়া মোবাইলটো কোনো প্ৰব্লেম নহয় বা ব্ৰাছ নহয়। যদি মোবাইলটো যিপাত চাৰ্জাৰেৰে চাৰ্জ দিয়া হৈছে সেই চাৰ্জাৰপাত যদি অৰিজিনেল ভাল কোম্পানীৰ বা ভাল ব্ৰেণ্ডৰ চাৰ্জাৰ হয়, তেতিয়া মোবাইলটো চাৰ্জত দি কিবা টিপি থাকিলেও বা ফোন কৰি থাকিলেও মোবাইলটো ব্ৰাছ নহয় বা হিললে নাযায়। আৰু যদি মোবাইলটো যিপাত চাৰ্জাৰেৰে চাৰ্জ দিয়া হৈছে সেই চাৰ্জাৰপাত যদি ডুপ্লিকেট চাৰ্জাৰ হয়, কম দামী চাৰ্জাৰ হয়, বাজে যিকোনো কোম্পানীৰ চাৰ্জাৰ হয়, তেনেকুৱা কোম্পানীৰ চাৰ্জাৰ এপাতেৰে যদি মোবাইলটো চাৰ্জ দিয়া হয়, তেতিয়া মোবাইলটো ব্ৰাছ বা হিললে যাব পাৰে। কাৰণ কিয়, আমাৰ মোবাইলৰ চাৰ্জাৰপাত যিখন বৰ্ডত বা য'ত কানেকশ্যন হৈ থাকে তাত বহুত ভল্টত কানেকশ্যন হৈ থাকে। আৰু যদি মোবাইলটো কিবা কাৰণত বৰ্ডৰ ভিতৰত শ্বৰ্ট চাৰ্কিট হৈ যায় আৰু যদি চাৰ্জাৰপাত যদি ডুপ্লিকেট হয়, মোবাইলটো যদি বেটাৰীটো যদি ডুপ্লিকেট হয়, তেনেকৈ যদি মোবাইলটো চাৰ্জত দিয়া হয়, তেতিয়া মোবাইলটো ব্ৰাছ হ'ব পাৰে। মোবাইলটো আপোনালোকেও ভাল চাৰ্জাৰেৰে মোবাইল এটা চাৰ্জ দিয়ক, কেতিয়াও বেয়া চাৰ্জাৰেৰে চাৰ্জ নিদিব। আৰু যদি এটা কথা কৈ লওঁ শেষত, মোবাইলটো যদি চাৰ্জত দি আছে আৰু যদি আপোনাৰ যিপাত চাৰ্জাৰে চাৰ্জ দি আছে সেই চাৰ্জাৰপাতো ভাল ব্ৰেণ্ডৰ চাৰ্জাৰ হয়, তেতিয়া আপুনি টিপি আছে, হয়তো যদি বহুত সময় টিপি থকা ফলত মোবাইলটো গৰম উঠিব আৰু মোবাইলটো বেছিকৈ গৰম উঠিলে মোবাইলটো শ্ল' হৈ যাব। এইখিনিয়ে। কিন্তু মোবাইল এটা কেতিয়াও চাৰ্জত দি থকা সময়ত ভাল চাৰ্জাৰে যদি চাৰ্জত দি আছে, তেতিয়া মোবাইলটো ব্ৰাছ বা হিললে নাযায়। তো আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিলে। তো যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।